মই আজি BPFৰ সমূহ কৰ্মকৰ্তালৈ আৰু মেইন বিৰোধী যিমানবোৰ কৰ্মকৰ্তা আছে সিহঁতক মই ধন্যবাদ যাচিছোঁ যে তেখেতসকলে মোক কেণ্ডিডেট হিচাপে আজি চিলেক্ট কৰিছে আৰু আগলৈ মই ইহঁতৰ যিবোৰ এক্সপেক্টেশ্যন আছে তাতে থিয় হ'বলৈ মই চেষ্টা কৰিম আৰু পাৰ্টিৰ কাৰণে সদায় কাম কৰি যাম। প্ৰথমৰ কাৰণে আপুনি অসম বিধানসভাৰ এটা সন্মানীয় সমষ্টি কোকৰাঝাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰিব। প্ৰথম প্ৰাধান্য কি দিব? মোৰ সমষ্টিৰ উন্নতিৰ হকে মই কাম কৰিম, যুৱ সমাজৰ কাৰণে আৰু মহিলা সমাজৰ কাৰণে স্পেচিয়েল মই কাম কৰিম। সোমবাৰে। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি আপুনি ভাবে? মই এতিয়ালৈকে কোনো প্ৰতিদ্বন্দ্বী ইমান ষ্ট্ৰং দেখা নাই, দেখা যাব পিছত। আপোনাৰ বিজয় 100% বুলি ক'ব? হয়, মই 100%। ধন্যবাদ মেম।